মোৰ পিছত লাগি লাভ নাই মই ষ্টেজৰ পৰা গৈছো সো সেইকাৰণে মোৰ পিছত লাগি লাভ নাই মই ষ্টেজৰ পৰা গৈছো যিসকল লাগি আছে কেইজন মানুহ I don't care you এটো কি বস্তু গান্তা মোৰ লগত লাগি লাভ নাই তেওঁলোক নিজে মৰি যাব আৰু তেওঁলোকে নিজৰ জাতিৰ কাৰণে ভাল কাম কৰা নাই বেয়া কাম কৰিছে সেইটো নিজে শুদ্ধ হ'ব লাগিব নিজে চিন্তা কৰিব লাগিব আৰু আমাৰ মানুহখিনিয়ে চিন্তা কৰিলে হ'ল আমাৰ অসমীয়া বঙালী হিন্দু মুছলিম বুলি কোনো কথা নাই ইয়াত গোটেই অসমত আমি কাম কৰিছো নিজৰ কাৰণে এটা অসমীয়া বৃহত্তৰ এটা স্বাৰ্থত এটা অসমীয়া জাতিৰ কাৰণে হয় নহয় নিজক মই আধা বঙালী বুলি কওঁ কাৰণ বেংগলী মানুহৰ লগত ডাঙৰ হোৱা কিছুমান ব্যক্তিয়ে কিছুমান মইতো নকৈ নোৱাৰো মই কৈ দিওঁ চব কথা মই চিধা মানুহ এই